নমস্কাৰ বন্ধু বান্ধৱীসকল মই সংগীতা আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো আশা ৰাখিলো আপোনালোক সকলোৱে ভালে আছে মোৰ ছোৱালীজনী বৰকৈ আমনিকৰ এটা চকলেট কেক বনাইছিলো ভাবিলো তাকে আপোনালোকৰ লগত শেয়াৰ কৰো বুলি গতিকে আহকচোন এই কেকটো মই কেনেকৈ বনাইছিলো তাকে দেখুৱা আপোনালোকক মই এই কেকটো কেৰাহীতে বনাম সেইকাৰণে প্ৰথমতে গেছটো জ্বলাই কেৰাহী এখন পাতি দিছো ইয়াতে এটা ষ্টেণ্ড এনেকৈ দি দিছো আৰু এই কেৰাহীটো ঢাকি হাই টু মিডিয়াম ফ্লেমত প্ৰিহিট হৈ থাকিবলৈ দিম এতিয়া মই এটা বাটিত মেজাৰমেন্ট কাপটোৰে আধা কাপ চেনি দিছো 3 ভাগৰ 1 ভাগ ৰিফাইন তেল দিছো আধা কাপ গাখীৰ দিছো 2 চাহ চামুচ দিছো ভেনিলা এসেন্স আৰু এচিকুট নিমখ দি দিছো চেনিখিনি নগলা পৰ্যন্ত এইখিনি বস্তু খুব ধুনিয়াকৈ মিহলাই লম এয়া চাক চেনিখিনি আমাৰ গলি আহিলে এতিয়া এই বাটিটো সাইড কৰি থৈছো আকৌ বেলেগ এটা ডাঙৰ বাটিত চালনী এখনত ময়দা দিছো মেজাৰমেন্ট কাপটোৰে 1 কাপ বেকিং পাউডাৰ 1 টেবুল চামুচ আৰু কোকো পাউডাৰ 2 টেবুল চামুচ দি দিছো এইখিনি বস্তু এতিয়া খুব ধুনিয়াকৈ চালি লম চালি লোৱাটো খুবেই প্ৰয়োজন তেতিয়া আমাৰ কেকৰ বেটাৰটো ধুনিয়া স্মুথ হয় এইখিনি অকমান ভালকৈ মিহলাই লৈছো আৰু মাজত এনেকৈ অকমান ড কৰি লৈছো এতিয়া চেনি গাখীৰৰ মিশ্ৰণখিনি ইয়াতে অলপ অলপকৈ দি চামুচ বা বিটাৰৰ সহায়ত এইখিনি মিক্স কৰি লম বাকি থকা চেনি গাখীৰৰ মিশ্ৰণখিনিও দি দিছো এইখিনিতে এটা কথা মনত ৰাখিব কেকৰ বেটাৰটো যেতিয়া বনাই থাকে তেতিয়া খুব জোৰে জোৰে মিহলাব নালাগে হাতখন এনেকৈ এটা দিশতে ঘুৰাই ঘুৰাই কেকৰ বেটাৰটো ৰেডি কৰিব লাগে তেতিয়া খুব সহজতে হৈ যায় আৰু বেটাৰটো গুটি গুটি হৈ নাথাকে এয়া চাও কেকৰ বেটাৰটো মোৰ অকনমান ডাঠ হোৱা যেন লাগিছে সেই কাৰণে ইয়াতে 2 টেবুল চামুচ মান গাখীৰ আৰু দি দিছো এইখিনি খুব ধুনিয়াকৈ মিহলাই লম এয়া ৰেডি হৈ গল মোৰ কেকৰ বেটাৰটো এয়া চাও ঠিক এনেকুৱা ধৰণৰ হ'ব লাগে এটা কেকৰ বাটি লৈছো ইয়াতে অকমান ৰিফাইন তেল দি এই তেলখিনি বাটিটোৰ চাৰিওফালে ধুনিয়াকৈ ঘঁহি লম এখন বাটাৰ পেপাৰ এনেকৈ ঘুৰণীয়াকৈ কাটি লৈছিলো আৰু যদি বাটাৰ পেপাৰ নাথাকে তেনেহলে ময়দা অকনো ছটিয়াই ল'ব পাৰে এতিয়া ইয়াতে কেকৰ বেটাৰখিনি দি দিছো বাটিটো এনেকৈ জুৰে জুৰে 4-5 বাৰ মান থেকেচি দিব তেতিয়া ভিতৰ থকা এয়াৰ বাবলছখিনি ওলাই আহিব এফালে আমাৰ কেৰাহী গৰম হৈ আছে এতিয়া মই ঢাকনিখন লাহেকৈ এৰুৱাই ষ্টেণ্ডালৰ ওপৰত কেকৰ বাটিটো এনেকৈ বহুৱাই দিছো আৰু ইয়াতে ঢাকনিখন দি 40 ৰ পৰা 45 মিনিট সিজি থাকিবলৈ দিম গেছৰ ফ্লেমটো মই লোত ৰাখিছো এয়া চাওক 40 মিনিটৰ পিছত আমাৰ কেকটো ধুনিয়া ফুলি আহিছে টুথপিক বা ছুৰী এখনেৰে কেকটো চেক কৰি চাব যদি লাগি নাহে তেন্তে জানিব কেকটো সিজি গৈছে আৰু যদি লাগি আহে তেনেহলে আৰু অলপ সময় সিজিবলৈ দিব এয়া চাওক টুথপিকডালত কেকৰ বেটাৰটো অকনো লাগি আহা নাই তাৰ মানে মোৰ কেকটো হৈ গৈছে কেৰাহীটোৰ পৰা মই কেকটো নমাই আনিলো আৰু এই কেকটো এনেকৈ ঢাকি আধা ঘণ্টামান ঠাণ্ডা হ'বলৈ দিম আধা ঘণ্টাৰ পিছত মই এই কেকটো আপোনালোকক উলিয়াই দেখাও এয়া চাওক ছুৰী এখনৰ সহায়ত কেকটো এনেকৈ চাৰিওফালে এৰুৱাই ল'ব আৰু প্লেট এখনত এনেকৈ কেকটো উলিয়াই ল'ব কাগজখন এৰুৱাই দিছো এয়া চাওক দেখিবলৈ খুব ধুনিয়া হৈছে কেকটো আৰু খাবলৈ বহুত ভাল লাগে এই কেকটো বনাবলৈ একেবাৰে সহজ এয়া চাওক কেকটো কিমান স্পঞ্জি হৈছে এয়া চাওক গতিকে বন্ধুসকল আপোনালোকে এনেকৈ নিজৰ সন্তানক ঘৰতে চকলেট কেক বনাই খুৱাবচোন
বহুত ভাল পাব তেওঁলোকে মোৰ ছোৱালীৰ বহুত প্ৰিয় এই কেকটো সেইকাৰণে এটুকুৰা আপোনালোকক কাটিও দেখাইছো এয়া চাওক ইমান ধুনীয়া হৈছে কেকটো দেখিছে নহয় এয়া চাওক বন্ধুসকল কেনে লাগিলে আজিৰ এই কেকৰ ৰেচিপিটো জনাবলৈ নাপাহৰিব Yummy cake! আগলৈ আহিবলগীয়া মোৰ ৰেচিপিসমূহৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা ৰাখিলোঁ যিসকলে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে